আপোনালোকে নিশ্চয় দেখিছে প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতিৰ সৈতে যিবিলাক SPG কামাণ্ডো থাকে সেই SPG কামাণ্ডোৰ 4-5জনৰ সৈতে এটা ব্ৰিফকেছ নাইবা চুটকেছ থাকে। সেই চুটকেছকেইটাৰ ৰহস্য কি? সেই চুটকেছকেইটাৰ ভিতৰত কি থাকে? চুটকেছকেইটা কিয় লয়? সেইটো বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। ইয়াৰ কাৰণকেইটা ভালকৈ বুজ লওঁ। খবৰ দেশ বিদেশলৈ আপোনালোকক স্বাগতম জনাইছোঁ। SPG মানে স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ। এই স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপৰ কাম হৈছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি সুৰক্ষা দিয়া, ছাৰ দৰে এনি টাইম লাগি থকা বাহিৰত গ'লে। আগতে SPG মিনিষ্টাৰসকলেও পাইছিলে, কিন্তু এতিয়া মিনিষ্টাৰসকলে SPG নাপায়। অকল মিনিষ্টাৰ বুলিয়ে নহয়, ডাঙৰ ৰাজনেতাসকলে SPGৰ প্ৰটেকশ্যন পাইছিলে। এতিয়া সেইটো উঠাই দিছে। সেই SPG গঠন হৈছিলে যেতিয়া 1984 ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিলে। তেতিয়া প্ৰটেকশ্যন গ্ৰুপৰ অনুভৱ কৰিছিলে চৰকাৰে। এতিয়া এই SPG গঠন হৈছিলে, নাম দিছিলে স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ। তাৰপিছত 90ত যেতিয়া ৰাজীৱ গান্ধীক হত্যা কৰা হ'ল, সেই SPGৰ কামাণ্ডোক বেছি শক্তিশালী কৰি দিয়া হ'ল। নিৰ্ণয় লোৱাত অধিকাৰ দিয়া হ'ল, বেছি শক্তি দিয়া হ'ল, যিকোনো নিৰ্ণয় ল'ব পৰাকৈ এটা অধিকাৰ দিয়া হ'ল। তেতিয়াৰ পৰা কোনো ডাঙৰ ৰাজনেতাক হত্যা কৰা হোৱা নাই বা তেনেকুৱা কোনো ঘটনা হোৱা নাই, যেতিয়াৰ পৰা শক্তিটো বঢ়াই দিয়া হৈছিলে। এতিয়া আহোঁ মূল খবৰটোলৈ, মূল কথাটোলৈ। এই যে আপোনালোকে দেখিছে হাতত বাকচ লৈ আছে, এটা চুটকেছ লৈ থাকে। সেইটোৰ ভিতৰত কি থাকে? বহুতে বহুত কথা কয়। বহুতে কয় তাত পাৰমাণৱিক বমৰ ছুইচ আছে, বুটাম আছে, সেইটো খুলি দিলে, বুটামটো টিপি দিলে ভাৰতৰ আৰ্মীক আদেশ দিয়া হয় যে নিউক্লিয়াৰ এটেক কৰিব লাগে। নাইবা বহুত ছেটেলাইটৰ যিটো সকলো ব্যৱস্থা আছে, সকলো কানেকশ্যন থকা, সেই তাৰে বুটামটো আছে। বহুতে কয় তাত আৱশ্যকীয় কাগজ পত্ৰ আছে, আৰু বহুতে কয় তাত মানে এনেকুৱা এটা লাইট হাতিয়াৰ আছে যিটো বাকচটো খুলি দিলে উলিয়াই লগে লগে ফায়াৰ কৰিব পৰা যায়। কিন্তু এই আটাইকেইটা সঁচা নহয়। তাত একো নিউক্লিয়াৰ এটেকৰ বুটাম নাই, কোনো ছেটেলাইটৰ কোনো কানেকশ্যন নাই, না তাত কোনো হাতিয়াৰ আছে। সেইটো হ'ল এটা পৰ্টেবল বুলেট প্ৰুফ শ্বিল্ড। মানে যদি কিবা কাৰণত কোনোবাই আক্ৰমণ কৰি দিয়ে, বন্দুকেৰে, ৰাইফলেৰে, অট'মেটিক গান, AK-47, AK-56, যিকোনো হাতেৰে যদি আক্ৰমণ কৰি দিয়ে, সেই বাকচটো খুলি দিলে এটা দীঘল বুলেট প্ৰুফ শ্বিল্ড হৈ যায়। যেতিয়া তেনেকুৱা 5টা মানে চুটকেছ লৈ থাকে, সেই 5টা যদি খুলি দিয়ে, দীঘল দীঘল হৈ যায় 5টা, তেতিয়া প্ৰধানমন্ত্ৰীক নাইবা ৰাষ্ট্ৰপতিক ঘেৰি ধৰি দিলে কোনো আক্ৰমণকাৰীৰ গুৰি প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতিৰ গাত নালাগে, কাৰণ সেইটো এটা ৱাল হৈ যায়, বুলেট প্ৰুফ ৱাল। ভিতৰত প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি থাকিলে তাৰপিছত হাতেৰে চলোৱা যিকোনো অস্ত্ৰ, AK-47, AK-56, অট'মেটিক লাইট গান, যিকোনো অস্ত্ৰৰ গুলি এই বুলেট প্ৰুফক ছেট কৰিব নোৱাৰে, একো কাম কৰিব নোৱাৰিব। আৰু এইটো পৰ্টেবল, কিন্তু ইমান শক্তিশালী হাতেৰে চলোৱা, হাতেৰে ব্যৱহাৰ হোৱা যিকোনো অস্ত্ৰক একো কৰিব নোৱাৰে। গ্ৰেনেড হওক, একো কৰিব নোৱাৰে। সেইকাৰণে 4-5জন SPGৰ হাতত এই চুটকেছটো থাকে। কমচে কম 5জনৰ হাতত থাকে, কাৰণ যদি ক'ৰবাৰ আক্ৰমণ কৰি আগুৰি ধৰিব লাগিব, পুৰা ছেভ হ'ব লাগিব ন, তো 5টাৰ কমততো নাথাকেই। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভাবে আমাৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ উপকাৰ হৈছে, কিছুমান নজনা কথা জানিছে, বা কিছুমান খবৰ আপোনাক আনতকৈ আগত দিছোঁ, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ আপোনালোকেও জানে, ছাবস্ক্ৰাইব কৰিলে আপোনাৰ হাতৰ পৰা এটকাও নাযায়। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে আমাৰ উৎসাহ বাঢ়ে। আৰু আপোনালোকে নিশ্চয় জানে, উৎসাহ বাঢ়িলে এটা কাম নতুন উদ্যমেৰে কৰা যায়। সেয়ে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।